নমস্কাৰ ফনিতা ডায়েৰীৰ আন এটি নতুন ৰেচিপিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। কণীৰ এটি ৰেচিপি আজি আপোনালোকলৈ আগবঢ়াইছোঁ। হঠাৎ কেতিয়াবা আলহী আহিলে ৰুটি বা ভাতৰ লগত আমি এনেদৰে কণীৰ গ্ৰেভি বনাই দিব পাৰোঁ। গ্ৰেভিখন খাবলৈ অতি সোৱাদ লগা হয়। আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। লগতে ভিডিঅ'টো চাই কেনে পালে জনাবচোন। ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।